তোমাৰ ইউটিউব চেনেল নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। তাৰপিছত এতিয়া পানী আছে মানে আজি বৰষুণ পাতিম বুলি ভাবিছিলোঁ, তাৰপৰা এতিয়া বৰষুণ দিব যাম। তাৰপিছত আকৌ কিমান পানী হৈছে দেখাইছোঁ আপোনালোকে দেই। চাওক না পূৰা পানী হৈছে এইবিলাক চবফালে, আগফালে পিছফালে পানী বগা চবফালে, আৰু এইফালে অৱস্থাই মানে তাৰপৰা এতিয়া বৰষুণ দিব যাম। তাৰপৰা লুকুৱাই মজা লাগিছে তাৰপিছত কোনফালে কিমান পানী হৈছে সকলোবোৰ দেখাম ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু ইয়াৰ ঘৰ ওচৰতে মানে বৰশী পাতিম মানে তাকে মোৰ লগত কেমেৰা ধৰিবলৈ মানুহ নাই। বৰশীখিনি আনি লওঁগৈ, তাৰপৰা কেঁচুখিনি খান্দি ল'ম, কেঁচুখিনি খান্দি লুকুৱাই আছোঁ। আৰু বৰশী আনি বান্ধিবলৈ আছে মানে গাড়ী বৰশী আনি বান্ধিম। আৰু আমাৰ পিছাইতে পূৰা বুম হৈ গৈছে চাওক না, পূৰা পানী ওপৰ হৈ গৈছে, চবফালে ওপৰ হৈ গৈছে। এইফালে পানী পাহাৰত উঠিবলৈ অকণমান বেছি দেখা নাই মানে, অলপমান আছে। পূৰা বৰষুণ দিয়া আছে, এতিয়া বৰষুণ নেৰিবই নেকি, নেৰিলে মানে দিগদাৰ হ'ব ন। এতিয়া মুখখন ধুই লওঁ, তাৰপৰা মুখখন ধুই নকয় বন্ধুসকল। এতিয়া মুখ চুখ ধুই আহি গ'লে এতিয়া দোকানলৈ যাম অলপ আগত। দোকানত এতিয়া ছাতি, এতিয়া ঘৰত মায়ে গৰু আনি দিব কোনে, এতিয়া দৰ্জাখন মাৰি থৈ যাম। দিনত কি দৰ্জা মাৰি থৈ গ'লে এখন ঘৰ আছে, এতিয়া মাৰি থৈ ওচৰ ন, নিজৰ চেফটিৰ কাৰণে ভাল। এতিয়া বাইক আজি উলিয়াই যাওঁ মানে, গোটেই পানী আছে, বাইকখনো ধুই পিনে চফা কৰি থৈ দিওঁ। সেইকাৰণে ডাইৰিয়া বজাৰত কি বাইকখন উলিয়াবি আৰু, সেইকাৰণে খোজকাঢ়ি যাব লাগিব আৰু, উপায় নাই ন। समझ रहे हो ना। বৰষুণ যাক নেৰিব নেকি চব বোলে পাতি সাগৰ মহাসাগৰ হৈ গৈছে দেই। কঠীয়াটো তলি বগা হৈ গৈছে, চব লাগে কঠীয়াটো বগা হৈ গৈছে নক'বই আৰু। এই ৰাস্তা এইবাৰ পানী কিমান হৈছে দেখাইছোঁ দেই। ৰাস্তাত গৈ পিনে পলিত গৈ পিনে পকাইছোঁ দেই। ৰাস্তা এইফালে আহি গ'লগৈ বন্ধুসকল। এতিয়া কিমান পানী দেখাম সেইটো দেখাইছোঁ, আপোনালোকে চাই থাকক। চাওক না পানী ধেৰ পূৰা পানী বাঢ়ি আছে, ৰাস্তা কিনাৰলৈকে পানীয়ে হৈ আছে। চাওক না ৰাস্তা কিনাৰতে এইবিলাক বান্ধি মূৰ বান্ধি আছে, চাওক না প্ৰতি ঘৰে মানুহৰ চোতালে ভৰ্তি হৈ গৈছে, চাওক না। ব'লা এতিয়া আগলৈ গৈ থাকোঁ নে কি কয়। প্ৰায় পানী ধেৰ হৈ গৈছে এইফালে, চাওক না আগতে চোতাল নবৈ আছে, এতিয়া চোতাল বুজি আছে। পূৰা বানপানী হৈ গৈছে আমাৰ ইয়াত। কেলেনো মাতিছে গৈ আছে নে কি কয় বন্ধুসকল, গৈ থাকোঁ ব'লক। মোৰ পূৰা পানীয়ে চাবলৈ পানীয়ে হৈছে, ঘৰ বনাই আছোঁ, পূৰা ঘৰ বুম হৈ গৈছে। মানুহে সুধি এনেকুৱা মালিক কি হৈছে, এতিয়া বহি আছে বানপানীতে। অঁ ক'ৰ মালিক? আপোনাৰ কথা আছোঁ। বলক মানে আছে বুলি কৈছে দেখোন। समझ रहे हो आप। বন্ধুসকল গোটেই পানী হৈ আছে, চাওক না আমাৰ এইফালে পূৰা পানী হয়। পাহাৰত মানে এটা ডাঙৰকৈ বৰষুণ দিলে মানে পূৰা পানী হৈ যায়। চবৰে ঘৰে চোতাল বহি আছে, চাওক না। মানে দোকানত আহিছোঁ যদি অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, মানে আমাৰ গাঁওখন অলপমান দেখাইছোঁ মানে। চাওক না সেইফালে এই মানুহ ঘৰৰ পূৰা ঘৰ বুং হৈ যায়, ওচৰতে দেখাই আছোঁ। চাওক না গোটেই পানীয়ে আছে মানে, চবফালে পানী। এইটো চাইডলৈ পানী নাই, অকল এইটো চাইডতে বেছি পানী। মহাসাগৰ নিচিনা হৈ আছে, কি ক'ব আৰু বন্ধুসকল।
জুম কৰি পিনে দেখাইছোঁ ওচৰৰ পৰা চংনা বন্ধুসকল পূৰা পানী হৈছে বেছি কথা নকওঁ বাৰু এতিয়া ক'বলৈ বেছি বেয়াও লাগে কি ক'ব আৰু কথা বেয়া নকওঁ এনেই কথা ক'বলৈ বেছি কথা ক'বলৈ ভাল নহয় মানে এনেই আৰু আকৌ দেখাইছোঁ দেই তাক পদূলি গৈ পিনে লগ পাইছোঁ মানুহক ঠিক নাই তাই দোকানৰ পৰা ঘৰত আহিলোঁ ঘৰৰ পৰা তাৰপিছত বগীখিনি বান্ধি ল'লোঁ বগী চাকি বান্ধি তাৰপিছত কেঁচু চেঁচু খান্দি পিনে এই বগীখিনি কেঁচু লগাই ল'লোঁ চব না ধান পকাই পিছে লাগে তাৰপিছত এতিয়া বগীখিনি পাতি লওঁ পাতি পিনে লগ পাইছোঁ মানে আপোনালোকক দেখাবলৈ মানে কেমেৰা ধৰা মন নাই সেইকাৰণে দেখাব নোৱাৰিম সেইকাৰণে তাৰপিছত বগীখিনি পাতি লওঁ তাৰ বগীখিনি পতাৰ পিছত লগ পাইছোঁ দেই গাইছ দেই বন্ধুসকল বেয়া চেয়া নাপাব আৰু এতিয়া বগীখিনি পাতি ল'লোঁ বগীখিনি পতাৰ পিছত এতিয়া বগী কেইটা আছে ন দেখাম লওঁ কোনটো কোনটো বগী দেখাইছোঁ এটা নেক্সট বগীটোৰ ওচৰত লগ পাইছোঁ দুটা তিনিটা চাৰিটা পাঁচটা এই দুটা আগলৈ গৈছিলোঁ এইটো বগী আছিলে ইয়াত নাই কুচিয়া এইটো লাগিলেই দেই বন্ধু এইটো লাগিলেই দাদা মাছটো ধৰি লওঁ কি মাছ কিনো তাৰপৰা লগ পাইছোঁ দেই তাৰপিছত মাছ এটা লাগিলে আৰু লাগিব এতিয়া এই বৰশীকেইটা আকৌ পাতি যামগৈ দুটা এইটো এটা তাৰপিছত এইটো এটা পাতিমগৈ এতিয়া চক ইমান ডবল বৰশীটোতে কুচিয়া লাগিছে মাছ লাগিছে তাৰপিছত এতিয়া বৰশীকেইটা পাতিলওঁগৈ আকৌ তাৰপিছত লগ পাইছোঁ দেই পাৰিবা ইয়াত থকা বৰশীটো আকৌ মাছটো লাগিলে ইয়াত থকা চাওঁ না চেঙা মাছটো এইটো তাৰপিছত আকৌ কেইটালৈ গৈ থাকোঁ কি কয় বান্ধি শাক পানী নুশুকাই থাকিলে চাওঁ না এইটো এটা কিবা লাগিলে কি লাগিছে কি নলগা কি লাগিছে দেখাইছোঁ তাৰপিছত দেই নহ'ল তাৰপিছত কুচিয়া লগত দুটা লাগিছে মাত্ৰ নালাগিলে বেছিকৈ মাছ লাগিলে তিনিটা তাৰপিছত সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ ভাত খাই পিনে তাই অকণমান শুই দিলোঁ শুৱাৰ পিছত ভিডিঅ' চিডিঅ' নকৰিলোঁ মানে আৰু তাৰপিছত আৰু কি হ'ব যদি ভিডিঅ'ত যদি কিবা কওঁতে মেনকে কিবা যদি ভুল হৈছে ভাইটি বুলি কিবা ক্ষমা কৰি দিব প্ৰথম ভিডিঅ' বনোৱা ইমান অভ্যাসটো নাই মানে বেছি কথা কোৱা কি ক'ম আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যদি ভাল লাগিছে লাইক কৰি দিব ভাল নালাগিলে ডিছলাইক কৰিব মানে নতুনকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কমেণ্ট কৰি দিবা আৰু